BPMनि 14 बोसोर सरकार जोबनायनि उनाव बिटिआर सरकारनिफ्राय 1 बोसोरावनो हानि फोरमान बिलाइखौ मोनफुंबाय। বিটিআর সরকারে যেটো বর্তমান মাটির লেন্ড যেটো পাট্টা দিয়ার ব্যবস্থা করেছে বহুত ভাল লাগিছে। কিন্তু বিপিএফ সরকারে 18-17 বছর থাকার পিছতো এইটো ব্যবস্থা করে দিয়া নাছিল। কিন্তু আমি বহুত দূরদূরি করার পিছত এইটো মাটির পাট্টা বা আমি এইটো সুবিধাটো পাওয়া নাছিল। মাটির কাম বর্তমানলৈকে মানে তেনেকা কঠিন হোৱা নাই, বহুত সুবিধা হৈছে। মানে কামখিনি সোনকালে হৈ গৈছে, 1 বছৰ ভিতৰত হৈ গৈছে। 1 বছৰৰ ভিতৰত হৈ গৈছে। BPM सरकारा हानि खाजोना होनायखौ बन्द खालामदोंमोन। কিন্তু আমি বহুত দূৰদূৰি করার পিছত এইটো মাটির পাট্টা বা আমি এইটো সুবিধাটো পাওয়া নাছিল। পিছত যিবিলাক মানে পাট্টা দিছিল বা খাজনা দিছিল সেইবিলাকো মানে খাজনাটো বন্ধ কৰি দিছিল। বিপিএফ চৰকাৰ অহাৰ পিছত বহুতে মানে পাট্টা মানে মাটিৰ পাট্টা যেটো দিব লাগে খাজনা সেইটো মানে বন্ধ কৰিছিল। BJP आरो UPPनि खौसेथिजों बिटिआर सरकार फैनायनि उनाव बिटिआर ओनसोलाव शान्ति आरो खौसेथिया फैबाय। আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ লগে লগে আমাৰ বিটিআৰত বহুত শান্তি আহিছে আৰু লগতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে মাটিৰ পাট্টা বা যিটো খাজ হওক যিটো পাট্টা পাবলগীয়া যিটো মাটিৰ অধিকাৰ এইটো মানে পাবলৈ সক্ষম হৈছে। আৰু थारैनो बिटिआर सरकारा गुबुन हारिनो हानि फोरमान बिलाइ गथायदोंना? थार बाथ्रा मिथिनो थाखाय बडलेण्ड बुब्लिनि ग्राउन्ड जिर' रिपर्ट। दासान्दि बिटिआर सरकारा हानि फोरमान बिलाइ गथायनायाव मुखुबखौ नुनो मोनदों। मख'नो गोनांदि गोलाव सम रायजो जाबोनाय बिटिआरनि थागिबिफोरा हानि फोरमान बिलाइ मोनफुंबाय थानायखौ नुनो मोनदों। थिग बेबादिनो चिरां जिल्लानि खासिक'त्रानि राभा हारिनि थागिबिफोराबो बिटिआर सरकारनि गोख्रों नोजोर होनायजों हानि फोरमान बिलाइखौ मोनफुंनो हादों। जों मिथिगौदि बिटिआर सरकारा दासिम सरकारारि बायदि हा गैजायै सुबुंफोरनो 2,20,000 हानि पट्टा होफुंबाय आरो हानि फोरमान बिलाइ होनाय हाबाफारिया सोलिबाय थानायखौबो सरकारनिफ्राय मिथिनो मोनदों। बे समाव हानि फोरमान बिलाइ मोननो हानाय सुबुङा जोंनि गाहाय सुजुगिरि राकेश रामसियारिनि जर'खा हाबाफारिनि गेजेरजों मा फोरमायखो फै जों मिथिना लानि। হয়, এই সময়ত মই উপস্থিত আছো চিৰাং জিলাৰ অন্তৰ্গত কাছিকোত্ৰা অঞ্চলত আৰু বিশেষকৈ বিটিআৰ চৰকাৰৰ পৰা যিখিনি মাটিৰ পাট্টা দিছে আৰু সেই সময়ত মই মানে এই অঞ্চলৰ ৰাইজসকলৰ পৰা জানিবলৈ মই চেষ্টা কৰি আছো আৰু মই বডলেণ্ড বুব্লিৰ পৰা সময়ত তেখেতসকলৰ পৰা মাটিৰ পাট্টা বিটিআৰ চৰকাৰে এই সময়ত দিছে না দিয়া নাই আৰু বিভিন্ন জাতি জনগোষ্ঠী আছে জাতি জনগোষ্ঠীয়ে তেখেতসকলতে মাটি প্ৰদান কৰিছে না কৰা নাই এই সময় বডলেণ্ড বুব্লিৰ পৰা জানিবলৈ মই চেষ্টা কৰিম। এই সময়ত মই জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ পৰা এতিয়া বিটিআৰ চৰকাৰে আপোনালোকৰ মাটিৰ পাট্টা এই সময়ত দিয়া হ'ল অনুভৱ কেনেকুৱা? বিটিআৰ চৰকাৰে যিটো বৰ্তমান মাটিৰ লেন্ড যিটো পাট্টা দিয়াৰ ব্যৱস্থা কৰিছে বহুত ভাল লাগিছে। কিন্তু বিপিএফ চৰকাৰে 18-17 বছৰ থকাৰ পিছতো এইটো ব্যৱস্থা কৰি দিয়া নাছিল। কিন্তু আমি বহুত দূৰদূৰি কৰাৰ পিছত এইটো মাটিৰ পাট্টা বা আমি এইটো সুবিধাটো পোৱা নাছিল। পিছত যিবিলাক মানে পাট্টা দিছিল বা খাজনা দিছিল সেইবিলাকো মানে খাজনাটো বন্ধ কৰি দিছিল। বিপিএফ চৰকাৰ অহাৰ পিছত বহুতে মানে পাট্টা এইটো কি ক'ব মানে মাটিৰ পাট্টা যিটো দিব লাগে খাজনা সেইটো মানে বন্ধ কৰিছিল। কিন্তু বিটিআৰ চৰকাৰ আহাতে বা প্ৰমোদ বৰা নেতৃত্বত ইউপিপি চৰকাৰ আহাতে আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ লগে লগে আমাৰ বিটিআৰত বহুত শান্তি আহিছে আৰু লগতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে মাটিৰ পাট্টা বা যিটো খাজ হওক যিটো পাট্টা পাবলগীয়া যিটো মাটিৰ অধিকাৰ এইটো মানে পাবলৈ সক্ষম হৈছে। আৰু কোৱা যায় যে আপোনাৰ বিভিন্ন আপোনাৰ পলিটিকেল এজেণ্ডা তেখেতসকলে যে কয় যে আপোনাৰ প্ৰমোদ বড়ো যোনে চৰকাৰ আছে তেখেতসকলে অকল বড়োসকলৰ কাৰণে মাটি পাট্টাটো দিয়া গৈছে বুলি কৈছে আৰু আপুনি বড়ো সম্প্ৰদায় ধৰ আপুনি বেলেগ জাতিৰ হয় এই সময়ত কি ক'ব? সঁচাকে বড়োসকলৰ কাৰণে মাটিটো দিছে না অন্য জাতিৰ কাৰণে দিছে? ইয়াত দেখা যায় এটা মানে কথাটো ইমান ৰিয়েল নহয়, সঁচা নহয়।
তে অসত্য বুলি কয় আমি দেখা পাই আছো বৰ্তমান। তে খালি বড়ো পোৱা নাই, বিভিন্ন জাতি জনগোষ্ঠী পাইছে, ৰাজবংশী হওক, চাওতাল হওক, বেংগলী হওক, নেপালী হওক, পাছত ৰাভা হওক বা কোচ হওক, বিভিন্ন জাতি জনগোষ্ঠী নেপালী, বেংগলী, বড়ো ইয়াৰ সকলোৱে ইয়াৰ সুবিধাটো পাইছে। হয়, যিখিনি কোৱা যায় যে আপোনাৰ মাটিৰ পাট্টা ই অঞ্চলৰ কাৰণে কিমান কঠিন আছিল কাম কৰা, সহজভাৱে আপোনালোকৰ পইচা পাতি এনেকুৱা লৈছে নেকি? আপোনাৰ মাটিৰ পাট্টা যিখিনি আপোনালোকৰ পাইছে এতিয়া লেণ্ড ছেটেলমেণ্ট যিখিনি লেটাৰ পোৱা গ'ল, চৰকাৰে পইচা লৈছে নেকি? তে এনেকুৱা কোনো লোৱা নাই, দিব পোৱা নাই নেকি? নহয়। এতিয়া মই নিজে মানে দৌৰা দৌৰি কৰিছোঁ, যিটো নিজৰ যিটো খৰচ এইটো মানে গ'ল, কিন্তু তেনেকুৱা কোনো মানে দাবী কৰা নাছিল। কঠিন হৈছে নেকি কাম কৰাৰ কাৰণে? চৰকাৰৰ যিখিনি কাম কৰা সেইটো মাটিৰ কাৰণে কাম কৰাটো মাটিৰ কাৰণে বৰ্তমানলৈকে মানে তেনেকুৱা কঠিন হোৱা নাই, বহুত সুবিধা হৈছে। মানে কামখিনি সোনকালে হৈ গৈছে, 1 বছৰ ভিতৰত হৈ গৈছে। 1 বছৰৰ ভিতৰত হৈ গৈছে। কিন্তু আগতে আমি বহুতবাৰ চেষ্টা কৰিছিলোঁ, হোৱা নাছিল, নহ'ব বুলি কয়, নেক্সট হ'ব এনেকুৱা কৈ মানে ষ্টপ ৰাখিছিল। কিমান বছৰ হৈছে আপোনাৰ এই মাটিটো এইটো কাম কৰাটো? কিমান বছৰ মান হৈছে আপোনাৰ যুঁজি কিমান থাকিছিল আপোনাৰ? তে কমেও 10 বছৰ বেছি হ'ল চাগে। কিন্তু বিটিআৰ ইপিপিএল চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ আহাতে আমাৰ বিটিআৰত শান্তিও আহিল, আৰু আমাৰ মাটিৰ যিটো সুবিধা পাট্টা পাবলগীয়া বা যিটো আমাৰ খাজনাৰ পৰা আমাৰ এতিয়া পাট্টা, যিটো আমাৰ মাটিৰ অধিকাৰ, এইখন আমি পাবলৈ এতিয়া সক্ষম হৈছোঁ। ইয়াৰ কাৰণে আমি বিটিআৰ চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত ইপিপিএল চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ আগৰ বিগত সময়ত 17 বছৰ BPF ৰাজত্ব কৰিছিলে বিটিআৰ অঞ্চলৰ, আমাৰ এই অঞ্চলত সি কৰিছিলে। মাটিৰ খাজনা আৰু আপোনাৰ মাটিৰ পাট্টাৰ কাৰণে কি কি কাম কৰিলে? তেনেকুৱা মানে দিয়া হৈছিল, কিন্তু এইটো হোৱা নাছিল কামখিনি। এইটো মানে অলপ বেয়া লাগিছিল। কিন্তু বৰ্তমান যিটো আমি কাম কৰিলোঁ, যিটো পাট্টাখন পালোঁ, 1 বছৰ ভিতৰত মই পালোঁ। কিন্তু 1 বছৰৰ ভিতৰত? 1 বছৰ ভিতৰত। 17 বছৰ আপোনালোকৰ কামটো কৰা নাই, এতিয়া এবছৰতে কৰি দিলে। 1 বছৰ কৰি দিলে। কি ক'বা এতিয়া প্ৰমোদ বড়োক আৰু বিটিআৰ তেখেত ৰঞ্জিত বসুমতাৰী, কি ক'বা? আমাৰ ৰঞ্জিত ছাৰ আৰু প্ৰমোদ বড়ো ছাৰৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ মোৰ তৰফৰ পৰা। আৰু খালি আমাৰ বড়োই পোৱা নাই, ইয়াত সকলো জাতি জনগোষ্ঠী ইয়াৰ সুবিধাটো পাইছে আৰু গ্ৰহণো কৰিছে। আৰু যিসকলে মানে পোৱা নাই, ইয়াতো সুবিধা দিছে বৰ্তমান, সেই সুবিধাখিনি যেন গ্ৰহণ কৰে আৰু কামখিনি যাতে কৰি লয়, ৰাইজক মানে অনুৰোধ কৰিছোঁ। তে ৰাইজে যদি এনেকুৱা বহি থাকে, নাপাব বস্তুখিনি। তে আগবাঢ়িব লাগিব, কামত আগভাগ ল'ব লাগিব, তেতিয়াহে পাব। যিখিনি কথা কোৱা হৈছিল আপোনাৰ, অকল প্ৰমোদ বড়োই বড়োৰ কাৰণে মাটি পাট্টাটো দিয়ে, অন্য জাতি জনগোষ্ঠীৰ কাৰণে মাটি পাট্টাটো নিদিয়ে, ই কথাটো ভুৱা নেকি? এইটো কথাটো ভুৱা হয়, কিয় ইয়াত সকলো জাতি জনগোষ্ঠী পাইছে। তথাপি কাৰণ মুছলিমসকলেও ইয়াত সুবিধাখিনি পাইছে, খালি বড়োসকল পোৱা নাই, বা ৰাভাসকল বা কোচসকল বা বেংগলী, নেপালী সিহঁতে পোৱা নাই। মুছলিমসকলেও ইয়াৰ সুবিধাটো বহুত পাইছে। এতিয়া আপুনি কি ক'ব যে যিহেতু আপুনি মাটি পাট্টাটো দিয়া গ'ল, আপোনালোকৰ যিখিনি ৰাভা জনগোষ্ঠী আছে তেখেতসকলক কি ক'বা যে প্ৰমোদ বড়োই এতিয়া কাম কৰি আছে, আপোনালোকৰ যিখিনি মাটি পাট্টা দিয়া গ'ল, কি ক'ব? বহুত মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ জনগোষ্ঠীৰ পৰা, আৰু সমূহ জাতিলৈ মানে ইয়াৰ সুবিধাটো পোৱাৰ কাৰণে। কিমানজন পাইছে আপোনালোকৰ এই অঞ্চলত? ইয়াত বহুতেই পাইছে, কিন্তু মই ইমান নাজানো। আমাৰ লগতে ইমান হিচাপ নাই না, তো ক'ব নোৱাৰো। কিন্তু ৰাভা কিমানকৈ পাইছে আপোনাৰ এই অঞ্চলত? আমি ইয়াততো 3-4 জন মান আছে, কেইঘৰমান আছে, সকলোৱে মানে মাইনৰিটি পাইছে। আপোনালোকৰ একেলগে পাইছে? একেলগে পাইছে। হয়, এই সময়ত মই তেখেতৰ পৰা জানি ল'লো যে আমাৰ বড়োলেণ্ড বুবলিৰ পৰা এটা চৰজমিন তদন্ত আমি কৰি আছো যে বড়োলেণ্ড বুবলিৰ পৰা যে বিটিআৰ চৰকাৰে সঁচাকে মাটিৰ পাট্টা দিছে না দিয়া নাই, আৰু মাটিৰ পাট্টা যদি দিছে, কোন কোন জাতি জনগোষ্ঠী তেখেতসকলক যে মাটি পাট্টাটো প্ৰদান কৰিছে। এই সময়ত আমি বিভিন্ন জায়গাত আমি চৰজমিন তদন্ত আমি কৰি আছো, আৰু এই সময়ত কাশী কট্ৰাৰ পৰা তেখেতৰ পৰা মই জানি ল'লো যে তেখেতসকলৰ যে মাটিৰ পাট্টা ৰাভা জনগোষ্ঠীও মাটিৰ পাট্টা পাইছে, আৰু আপোনাৰ মাইনৰিটি তেখেতসকলৰ যে মাটিৰ পাট্টাটো বিটিআৰ চৰকাৰে প্ৰদান কৰিছে। আৰু এই সময়ত আপোনালোকৰ পৰা বড়োলেণ্ড বুবলি দেখালো।